আছো ৰংপুৰৰ তলাতল ঘৰ আগত, সেইটো তলাতল ঘৰ সেইফালে আছে। আৰু আজি তলাতল ঘৰৰ দুটামান ৰহস্য ক'বলৈ লৈছোঁ। তলাতল ঘৰত ঘোঁৰাশালৰ ওচৰতে এখন দুৱাৰ দেখিব পায়। দূৰৰ পৰা চাবলৈ লাগে যে পাৰ হৈ যাম নিচিনা ভাগটো দি, কিন্তু আচলতে যিমান ওচৰত আহিম সিমান সৰু হৈ গৈ থাকে। আৰু আপোনালোকে জানেনে তলাতল ঘৰত তলত 3টা মহল আছে আৰু ওপৰত 4টা মহল, টোটেল 7টা মহল আছে। আৰু মহলৰ তলত 2টা গোপন ৰাস্তা আছে, যোনটো গড়গাঁও কাৰেংঘৰলৈ যায় আৰু এটা দিখৌ নদীলৈ যায়। এইটো ৰাস্তা দেখিব পাইছে, শেষত ৰাস্তা নাই নিচিনা লাগিছে, ৱাল এখন আছে। কিন্তু ইয়াৰ পিছত ৰাস্তাটো অলপ চাইডেদি দিছে যাতে দূৰৰ পৰা দেখিব লাগে যে আৰু নাই। আৰু তলৰ যি মহল যোৱা ৰাস্তাটো, সেই ৰাস্তাটো এভিডেঞ্চ 2টামান দেখা গৈছিলে। ইয়াত দেখিব পাইছে খিৰিকীকেইখন ওপৰেদি পেৰেলেদি গৈছে, ইয়াৰ ভিতৰত চিৰি আছে। আৰু এখন ফটো দেখিব পাইছে তললৈ গৈছে আৰু ইয়াৰ ভিতৰতো চিৰি আছে, কিন্তু এই খিৰিকীখনৰ ভিতৰত এনেকুৱা আছে আৰু ইয়াত ব্লক হৈ আছে। আৰু এইটো 2 নম্বৰ এভিডেঞ্চ য'ত তললৈ যোৱা ৰাস্তাটো আছে। আৰু 110% এডোখৰ জেগাৰ পৰাই আছে, কাৰণ ইয়াৰ মাতটো শুনক। তলত খোকলা আছে আৰু এডোখৰ পৰাই তলৰ মহললৈ যোৱা ৰাস্তাটো আছিলে, খালি মোগলে বন্ধ কৰি দিলে। আৰু এইটো ৰজাঘৰৰ লেট্ৰিনটো, মানে এইটো একদম লাষ্টলৈ আছে টয়লেট। লাষ্টলৈ কাৰণে সাধাৰণতে মানুহ ইয়ালৈ নাহে বাৰু, পাইপ 2ডাল লাগি আছে। আৰু এজন আমেৰিকাৰ পৰা অহা ব্যক্তিক লগ পাইছিলোঁ। তলাতল ঘৰৰ বিষয়ে 2 মান ক'লোঁ আৰু।